deh. Engkau buat ke makan sikit jauh ikut. আমার ইএম রিচার্ডি এমএসি আমার পবিত্র অংশী আমার এমএসি আমার শ্ৰৱণ তেলেঙা এমএসি কদম তেৰাংপি আৰু ইএম আমাৰ মধুৰজ্যোতি গেমখন তেখেতকো বহুত ধন্যবাদ যাচিব বিচাৰিম কিয়নো তেখেতে বহুত কষ্ট কৰিলে এই ইলেকশ্যনত তেখেতে নিজৰ সমষ্টিত মানে থিয় দি পেলাই যেনেকুৱা ধৰণে কাম কৰিব লাগে তেনেকুৱা ধৰণে কৰিছে আৰু ৰাইজৰ মাজত গৈ ৰাইজৰ মাজত মানে এটা সাপোর্ট বিচাৰি পেলাই এই ইলেকশ্যনটো সফল কৰিবলৈ তেখেতক ধন্যবাদ বিচাৰিম। ঠিক আছে, আপুনি MLA নিৰ্বাচিত হৈছে। প্ৰথম কথা হ'ল কাৰ্বি আংলঙৰ প্ৰথম কোনটো বিষয় আপুনি এছেম্বলিত আপুনি এষ্টাব্লিছ কৰিব? সেইটো কাৰ্বি আংলঙৰ ইছ্যুটো বহুত ডিফাৰেণ্ট মানে ইছ্যু হৈছে। আগতো বহুত মানে এটা অট'নমাছ ইছ্যু আছিলে, কিন্তু অট'নমাছ ইছ্যুটো আমি গম পাওঁ চিফ মিনিষ্টাৰ নিজেই কৈ আছে যে বিজেপি চৰকাৰৰ দিনতহে এই 244 ইমপ্লিমেণ্টেশ্যন কৰিব বোলে। সেইটো কাৰণে এই কথাটো সময় আহিলে সেইটো হৈ যাব। এতিয়া হ'ল কি ডেভেলপমেণ্টেল ইছ্যু, ডেভেলপমেণ্ট ইছ্যু সেইটোত আহি যাব। আৰু ডেভেলপমেণ্ট ইছ্যুটো সেইটোৱে যে আমাৰ চৰকাৰ বিজেপি চৰকাৰে গোটেইখিনি এটা স্কিম বনোৱা থোৱা আছে। তো আমি গোটেইখিনি যে এই আঙুলিয়াই দিব লাগিব যে সেইটো কাম কৰিব লাগে, সেইটো কাম কৰি দিব লাগে, সেইটোৱে আমি কৰি দিব লাগে। আৰু বিশেষকৈ আমাৰ বোকাজানত মানে আমাৰ ৰাস্তা পদূলি সেইটো অভাৱটো বহুত এই কেম্পেইনত আমি বেছিভাগ সমষ্টিত মানে সেই কথাটো উল্লেখ কৰিছে। তো আমি সেইটোৱে ক'ব বিচাৰিম যে আমাৰ ৰোড কমিউনিকেশ্যনৰ ডেভেলপমেণ্টৰ কথাটো আমি বোকাজান এলিট ছেগমেণ্টত প্ৰথম মানে প্ৰাইমেৰী এটা ইছ্যু হ'ব বা প্ৰাইমেৰী আমি কৰিবলৈ সেইটোৱে আমি দাঙি ধৰিম। থেংক ইউ। আমাৰ ইএম ৰিচাৰ্ডি
আৰু আমাৰ চিফ মিনিষ্টাৰ Dr.HimantaBiswaSharma তেখেতৰ আশীৰ্বাদতে মোক টিকেটো দিলে। আমাৰ উইমেন এম্পাৱাৰমেণ্ট দিয়াৰ কাৰণে বহুত সুখী, বহুত আনন্দ। আৰু আমাৰ কাৰ্বি আংলঙৰ বুলি নহয়, আমাৰ গোটেই অসমৰ মহিলাবিলাকক মোক ছাপোৰ্ট কৰাৰ কাৰণে, বিশ্বাস কৰি পেলাই মোক ভোট দিয়াৰ কাৰণে, মোক জিকোৱাৰ কাৰণে বহুত ধন্যবাদ। আৰু আমাৰ বিজেপি কাৰ্যকৰ্তা সকলোৱে মোৰ পৰা ধৰি সকলোৰ কাৰণে বহুত ধন্যবাদ জনাইছো। আৰু মোৰ ফেমিলিহঁতকো আৰু ভগৱানক। আজি কিবা ভয় লাগিছিলে নেকি প্ৰথমত? ভগৱানটো ভয় বুলিতো তেনেকুৱাতো একো ভয়ে লগা নাই, কাৰণ জিকাটো আগৰ পৰাই নিশ্চিত আছিলে। আৰু কেনেদৰে আশাবাদী বাইদেউ সমষ্টিত হৈ পেলাই কেনেধৰণৰ কাম কাজবিলাক কৰিব? সেইটোৱে বহুত আনন্দ যে মই আৰু আমাৰ চিফ মিনিষ্টাৰ আমাৰ Dr.HimantaBiswaSharma তেখেতৰ লগত ডাইনামিক লিডাৰ, তেখেতৰ লগত যে মই তেখেতৰ লগত কাম কৰিব পাম, এতিয়া মই বহুত আনন্দ। বিজেপি প্ৰাৰ্থী ডিফুত মহিলা দিয়াৰ বাবে জিকিছে নেকি? আৰু আপোনালোকে যি ভাবে ভাবক। আৰু অনুভৱটো কি বুলি কওঁ এতিয়া, যেনেকে ধৰণে ভাবিছিলো যে আমি এটা বিগ মাৰ্জিনত জিকিম, সেইটো আমি আমাৰ বোকাজান ৰাইজে আমাক উকলি লৈছে, আমাক মানে যেনেকে ছাপোৰ্ট দিছে, যেনেকে ভাবিছিলো তেনেকে হ'ল। এতিয়া মই আগতো কৈছিলো যে আমি মানে ৰাইজে মানে এটা কি বুলি কয় সেইটো ছাপোৰ্টটো আছে বুলি মই আগত ক'লো। তো এই ধৰণে এতিয়া যেনেকে ধৰণে মই ভাবিছিলো তেনেকে ধৰণে ছাপোৰ্ট পাইছে। মই প্ৰথমে সেইকাৰণে মই বোকাজান ৰাইজৰ সকলোলৈ মই অন্তৰ কাৰ্ডম আৰু নমস্কাৰ যাচিব বিচাৰিছো। তেখেতলৈ মোৰ বিশ্বাস দি পেলাই যে মোক মানে এই পৰ্যায়লৈ লৈ আহিছে। আৰু মই আগতো ধন্যবাদ যাচিলো আমাৰ CM Dr. হাং, আমাৰ Dr.HimantaBiswaSharma, দিলীপ শইকীয়া, যে মোৰ ওপৰত বিশ্বাস থকাৰ কাৰণে, যিহেতু আমি এই টিকেটটো মোক মানে দিয়াৰ কাৰণে। তো আজি বহুত আনন্দিত, কিয়নো মোৰ ওপৰত বিশ্বাস থকাৰ কাৰণে এই গোটেই দায়িত্বটো অৰ্পণ কৰি ল'ম বুলি মই চবক ৰাইজক মানে পুনৰ নমস্কাৰ আৰু কাৰ্ডমক কষ্টৰ ফলটো পাইছে। এতিয়া আপুনি কাৰ্বি আংলঙৰ ওপৰত কওক। কাৰ্বি আংলঙৰ 5খন চিট বিজেপিয়ে দিছিলে আৰু 5খনত আপোনালোক বিজয়ী হৈছে। না, সেইটোতো আগৰ পৰা জনা কথা না। আমি সেইটোৱে কৈছো যে আমি 5টা যি চিট আছে আমি জিকি ল'ম বুলি আমিতো কৈ আছো। কিন্তু যিধৰক মানে এলায়েন্স হোৱাৰ কাৰণে বহুত মানুহে সেইটো বিশ্বাস নকৰে। ইভেন আমাৰ এক্সিট পলৰ বোকাজানৰ নিচিনাওতো 50-50কে ৰখাই থৈছে। মই ক'লো যে কিছুমান এক্সিট পল যোনে হেৰি কৈছে যে আপোনালোকে আমাৰ ভোটাৰ্ছৰ মনোবলটো মানে ভাঙিবলৈ চেষ্টা কৰিছে নেকি বুলি মই সুধিছো যে জিকা চিটটো আপোনালোকে কেনেকে ধৰণে 50-50 কৰিলে, বা আমাৰ ডিফুৰ নিচিনা চিটত তেনেকা আছিলে। তো আমি এই গোটেই কাৰ্বি আংলং মানে বা ৱেষ্ট কাৰ্বি আংলংটো সেইটো আমি আগৰ পৰা জানো যে 5টা আহিব বুলি। প্ৰথম অৱস্থাত আপোনাৰ কেনেকুৱা অনুভৱ হৈছিলে যে বিৰোধীও অলপ ভোটত আগবাঢ়ে, আকৌ আপুনি আগবাঢ়ে? প্ৰথম থাৰ্ড ৰাউণ্ডলৈকে যিহেতু আমি আগৰ পৰা জানো যে নীলিপ সমষ্টিত আমি যেনেকে ধৰণে ভাবিছে সেইটো নহ'ব, কিয়নো সেই তাত লাষ্ট MP ইলেকশ্যনৰ পৰা সেইটো MLA ইলেকশ্যন MP ইলেকশ্যনত মানে তাত ৰিজাল্টটো বেয়া হৈ আছে। কিন্তু আমি আগতকৈ বহুত আগবাঢ়িম বুলি কৈছে। ঠিকে আছে, সেইটো ধৰণে আহিছে। কিন্তু এই কিছুমান PS পলিং ষ্টেচন আছে য'ত নেকি বিৰোধী দল বা কংগ্ৰেছৰ ভোট মানে আগবাঢ়িছে। আমাৰ কাৰ্যবাহী সদস্য itu be jam itu belum teh pindah bangke aru loh aru tarik kli itu kerja yang kang punang kolo itu dak berop atau aron pe di itu kerja polisi aron doko
kasi nikang popen itung kilik kasi dai itung Assam Assembly penalok itung kini Bharat angka stame itung dak doan itung assembly angka kini kilik asilo itung dak itung kalakhani lo kasi laso apna banili richu ubang kalilo stame mot phano de kadang khanta ni choro balo जो से सहाय देते लगे ना तुम्हारे जनी सी हाई पोसा के भी तो जैसा ना तुमने अमरिया हवा था अमरी मेरे 5 constituency लो है ना तुम्हारे होन पेंसिल ना तुम्हारे हार्ड वर्किंग में से साके हाई पो असो बहुत स्टार्ट ला है कि बात सुनी तो है कि apa kucing ini saya ada kaman si kamplin po saya ke ditang kaman si kote lagi ada kaman si solo kami kan sakuri thane pintu saya ada social work society kan si kaman si saya solo masuk first jadi saya hide itu lagi ada kaman si lagi not so suri Toronto okay ada waktu kita suri lo thanks everyone jeni hoya kuri se no अच्छा अलग ली साथ के encouragement के लाहे के साथ के लान की बावे लगे experience का लीलो la laso nikal laso first time lo sar ko lage sar anam ke june pen and la pen CM sar ke hai and the supi lo apisu bang pisu hai ke CM ki tum jene si ki ba lo hai sa sa mithang ki ba mithang jong jong ki kali lage doctor mi sa ke lage doctor afan ke doctor la ke claim bom lo ama ke rak pharman si matha pen si sa la ki ba lo kan si ke nangit has so na por kira nga chupado ko lasi lapuson no nilitum ke la ke damtang non adihu election Dr. Habe Amri Alexi pen MLA candidate ke hai nilitum khanage toy homosti do nilitum kati jak homosti amen pui khate Amri Kamren aparta dola sila kadu kabe alangli kachi chakateng ke alangli haiden mo pulotante pachon pondek po posinili tum nimarli hen mohila atum tentame ning che the ponno MLA sarapha nang pachon pi pondek po posalam khani che thelo lapen kadu kabe ada do tantame akero pilo hmusicho ada tatum tame alang khan kaching honte kachi padu god ekta ador kisita god alam khanchima thaten kachi pidon te non hai pondom lo an hai big proposition ning che theklong lo la pensar ka MLA sa kichak ateng han ke pechun pondek proposition ni tum mihila morcha tum tanta nalitum rong arlu ke dama hot nalitum kopi pilo ke chak pon ke lapen alangli kopi sia ke mang ke thenai lo sir akimang ke thenai ke non rong arlo atok anu tobar kilele lang me kilele lakadu ka vetame hai lo pulotang te pachun pon po tobar kilele sitame pande pokose chicha kono la penon uruna doi kilong lelang atum reson card kilong lelang atum aphan sitame pelong pon er pokosi sa hente chicha kono nili to khantame nang toy pe chakang non pokosi nili to tame chakang no nalimen chetan porikhate nilimen na ke restaurant ke amri umpana puga alpuni linon matave nila tumlong active members sa khangajing ho la pensa লাগিছে we are grateful for honorable chief minister for second time he chief minister hobo Dr. HimantaBiswaSharma aru Karbi Anglong amar CM Dr. Tuliram Rohong MLA hoi gol Rongkhangpura jate je pasor jagat amar sobe জয়যুক্ত হ'ব বুলি এইটো আশা আছে আৰু আমাৰ বোকাজানলে এইটো কংগ্ৰেছৰ প্ৰেচিডেণ্ট এইটো নিজৰ পলিং ষ্টেচনত হাৰিছে ৰংবংঘাট পলিং ষ্টেচন এইটোতো দুৱাৰ বাগুৰি পৰে এইটো আমাৰ কাৰণে বহুত ভাল লাগিছে থেংক ইউ আৰু এটা মানে আমাৰ
সমষ্টিবাসী প্ৰথমে মহামাৰী সমষ্টিক মণ্ডল কমিটিৰ পৰা আৰম্ভ কৰি আমাৰ বুধৰ সভাপতি লগতে কালি ইণ্টেলেক্টুৱেলসকলক মই আন্তৰিকতাৰে ধন্যবাদ দিছোঁ আৰু আজি ভাৰতীয় জনতা পাৰ্টী জিলা কমিটি আমাৰ ৰলেন কিলিং ডাঙৰীয়াকে আদি কৰি যিমান ডিষ্ট্ৰিক্ট কমিটিৰ সদস্যসকলকো মই আন্তৰিকতাৰে ধন্যবাদ দিছোঁ আৰু যিসকলে ইমান ভোটত যে মোক আশীৰ্বাদ দিছে মই তেওঁলোককো আন্তৰিকতাৰে ধন্যবাদ দিছোঁ আৰু যি প্ৰতিশ্ৰুতি ৰাইজৰ আগত দিছোঁ সেই প্ৰতিশ্ৰুতি মই সঁচাকৈ কাম কৰি যাম চেষ্টা কৰি যাম যিহেতু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ হ'ব যেতিয়া তেখেতৰ যোৱা 5 বছৰ তেখেতে যিটো প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতিৰ ওপৰতে কাম কৰিছে গতিকে নিশ্চয় আজি তেখেতে যিটো প্ৰতিশ্ৰুতি আমাৰ ৰাইজৰ আগত দিছে সেই প্ৰতিশ্ৰুতি সম্পূৰ্ণৰূপে পালন কৰিব তাতে ময়ো চেষ্টা কৰিম এই আমাৰ হাওৰাঘাট বিধানসভা সমষ্টি হাওৰাঘাট সমষ্টিবাসী ৰাইজক কি ক'ব বিচাৰিব ছাৰ যিহেতু আপোনাক বিপুল ভোটৰ সহায়ত মই ধন্যবাদ দিছোঁ কৈছোঁ নহয় আন্তৰিকতাৰে ধন্যবাদ দিছোঁ আজি এই 9টা সমষ্টি মহামাৰী সমষ্টিৰ পৰা আৰম্ভ কৰি যিবিলাক আমাৰ যুৱক যুৱতী ছ'চিয়েল অৰ্গেনাইজেশ্যন আমাৰ বুথৰ সভাপতি পৃষ্ঠা প্ৰমুখৰ পৰা আৰম্ভ কৰি যি ইণ্টেলেক্টুৱেল বুলি গ্ৰুপ আছে সেই ইণ্টেলেক্টুৱেল গ্ৰুপসকলক লগতে আপোনালোকৰ মিডিয়াসকলক এই 2 বছৰ ধৰি আমি যিটো জইনিং আমি যিটো কৰিছোঁ তাৰপাছত বঁটা বিলাইছোঁ আপোনালোকে যিটো প্ৰচাৰ কৰিছে মই তাকে আপোনালোককো আন্তৰিকতাৰে ধন্যবাদ দিছোঁ দেখিবলৈ পোৱা গৈছে মন্ত্ৰিত্ব প্ৰসংগটো কি ক'ব আপুনি সৰ্বাধিক ভোটত জিকিছে কিন্তু 5টা ভিতৰত আপুনি নাম্বাৰ 1 এই কথাটো মই হয়তো এইটো সময়ত কোৱাটো উচিত নহয় বুলি ভাবোঁ যদি হাইকমাণ্ডে চিন্তা কৰে কিন্তু মই প্ৰস্তুত আছোঁ
মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ আশীৰ্বাদতে মোক টিকেটো দিলে। আমাৰ উইমেন এম্পাৱাৰমেণ্ট দিয়াৰ কাৰণে বহুত সুখী, বহুত আনন্দ। আৰু আমাৰ কাৰ্বি আংলঙৰ বুলি নহয়, আমাৰ গোটেই অসমৰ মহিলাবিলাকক মোক ছাপোৰ্ট কৰাৰ কাৰণে, বিশ্বাস কৰি পেলাই মোক ভোট দিয়াৰ কাৰণে, মোক জিকোৱাৰ কাৰণে বহুত ধন্যবাদ। আৰু আমাৰ বিজেপি কাৰ্যকৰ্তা সকলোৱে মোৰ পৰা ধৰি সকলোৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ। আৰু মোৰ ফেমিলিহঁতকো আৰু ভগৱানক। আজি কিবা ভয় লাগিছিলে নেকি প্ৰথমতে? ভগৱানটো ভয় বুলিতো তেনেকুৱাতো একো ভয়ে লগা নাই, কাৰণ জিকাটো আগৰ পৰাই নিশ্চিত আছিলে। আৰু কেনেদৰে আশাবাদী বাইদেউ সমষ্টি হৈ পেলাই কেনেধৰণৰ কাম কাজবিলাক কৰিব? সেইটোৱে বহুত আনন্দ যে মই আৰু আমাৰ ডক্টৰ চিফ মিনিষ্টাৰ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ লগত ডাইনামিক লিডাৰ তেখেতৰ লগত যে মই তেখেতৰ লগত কাম কৰিব পাম, এতিয়া মই বহুত আনন্দ। এতিয়া বিজেপি প্ৰাৰ্থী ডিফুত মহিলা দিয়াৰ বাবে জিকিছে নেকি? আৰু আপোনালোকে যি ভাবে ভাবক। আৰু সমষ্টিবাসী প্ৰথমে মহামাৰী সমষ্টিক মণ্ডল কমিটিৰ পৰা আৰম্ভ কৰি আমাৰ বুধৰ সভাপতি লগতে কালি ইণ্টেলেক্টুৱেলসকলক মই আন্তৰিকতাৰে ধন্যবাদ দিছোঁ। আৰু আজি ভাৰতীয় জনতা পাৰ্টি জিলা কমিটি আমাৰ ৰলেন কিলিং ডাঙৰীয়াকে আদি কৰি যিমান ডিষ্ট্ৰিক্ট কমিটিৰ সদস্যসকলকো মই আন্তৰিকতাৰে ধন্যবাদ দিছোঁ। আৰু যিসকলে ইমান ভোটত যে মোক আশীৰ্বাদ দিছে, মই তেওঁলোককো আন্তৰিকতাৰে ধন্যবাদ দিছোঁ। আৰু যি প্ৰতিশ্ৰুতি ৰাইজৰ আগত দিছোঁ, সেই প্ৰতিশ্ৰুতি মই সঁচাকৈ কাম কৰি যাম, চেষ্টা কৰি যাম। যিহেতু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ হ'ব, যেতিয়া তেখেতৰ যোৱা 5 বছৰ তেখেতে যিটো প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতিৰ ওপৰতে কাম কৰিছে। গতিকে নিশ্চয় আজি তেখেতে যিটো প্ৰতিশ্ৰুতি আমাৰ ৰাইজৰ আগত দিছে, সেই প্ৰতিশ্ৰুতি সম্পূৰ্ণৰূপে পালন কৰিব। তাতে ময়ো চেষ্টা কৰিম এই আমাৰ হাওৰাঘাট বিধানসভা সমষ্টি। হাওৰাঘাট সমষ্টিবাসী ৰাইজক কি ক'ব বিচাৰিব ছাৰ, যিহেতু আপোনাক বিপুল ভোটৰ সহায়ত? মই ধন্যবাদ দিছোঁ, কৈছোঁ নহয়, আন্তৰিকতাৰে ধন্যবাদ দিছোঁ। আজি এই 9টা সমষ্টি, মহামাৰী সমষ্টিৰ পৰা আৰম্ভ কৰি যিবিলাক আমাৰ যুৱক যুৱতী, ছ'চিয়েল অৰ্গেনাইজেশ্যন, আমাৰ বুথৰ সভাপতি, পৃষ্ঠা প্ৰমুখৰ পৰা আৰম্ভ কৰি যি ইণ্টেলেক্টুৱেল বুলি গ্ৰুপ আছে, সেই ইণ্টেলেক্টুৱেল গ্ৰুপসকলক লগতে আপোনালোকৰ মিডিয়াসকলক এই 2 বছৰ ধৰি আমি যিটো জইনিং আমি যিটো কৰিছোঁ, তাৰপাছত পতা বিলাইছোঁ, আপোনালোকে যিটো প্ৰচাৰ কৰিছে, মই তাকে আপোনালোককো আন্তৰিকতাৰে ধন্যবাদ দিছোঁ। দেখিবলৈ পোৱা গৈছে মন্ত্ৰিত্ব প্ৰসংগটো কি ক'ব? আপুনি সৰ্বাধিক ভোটত জিকিছে, কিন্তু 5টাৰ ভিতৰত আপুনি নাম্বাৰ 1। এই কথাটো মই এইটো সময়ত কোৱাটো উচিত নহয় বুলি ভাবোঁ। যদি হাইকমাণ্ডে চিন্তা কৰে, কিন্তু মই প্ৰস্তুত আছোঁ। সমষ্টিবাসী অনুভৱটো কি বুলি কওঁ এতিয়া, যেনেকৈ ধৰণে ভাবিছিলোঁ যে আমি এটা বিগ মাৰ্জিনত জিকিম, সেইটো আমি আমাৰ ভোটাজান ৰাইজে আমাক উকলি লৈছে, আমাক মানে যেনেকৈ ছাপোৰ্ট দিছে, যেনেকৈ ভাবিছিলোঁ তেনেকৈ হ'ল। এতিয়া মই আগতো কৈছিলোঁ যে আমি মানে ৰাইজে মানে এটা কি বুলি কয়, সেইটো ছাপোৰ্টটো আছে বুলি মই আগত ক'লোঁ। তো এই ধৰণে এতিয়া যেনেকৈ ধৰণে মই ভাবিছিলোঁ তেনেধৰণে ছাপোৰ্ট পাইছে। মই প্ৰথমে সেইকাৰণে মই বোকাজান ৰাইজৰ সকলোলৈ মই কাৰ্ডম আৰু নমস্কাৰ যাচিব বিচাৰিছোঁ। তেখেতলৈ মোৰ বিশ্বাস দি পেলাই যে মোক মানে এই পৰ্যায়লৈ লৈ আহিছে। আৰু মই আগতো ধন্যবাদ যাচিলোঁ আমাৰ CM ডক্টৰ তুৰামহাং, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, দিলীপ শইকীয়া, যে মোৰ ওপৰত বিশ্বাস থকাৰ কাৰণে, যিহেতু আমি এই টিকেটটো মোক মানে দিয়াৰ কাৰণে। তো আজি বহুত আনন্দিত, কিয়নো মোৰ ওপৰত বিশ্বাস থকাৰ কাৰণে এই গোটেই দায়িত্বটো মই অৰ্পণ কৰি ল'ম বুলি মই চবক ৰাইজক মানে পুনৰ নমস্কাৰ আৰু কাৰ্ডমক কষ্টৰ ফলটো পাইছে। এতিয়া আপুনি কাৰ্বি আংলঙৰ ওপৰত কওক। কাৰ্বি আংলঙৰ 5খন চিট বিজেপিয়ে দিছিলে আৰু 5খনত আপোনালোক বিজয়ী হৈছে। না, সেইটোতো আগৰ পৰা জনা কথা না। আমি সেইটোৱে কৈছোঁ যে আমি 5টা যি চিট আছে আমি জিকি ল'ম বুলি আমিতো কৈ আছোঁ। কিন্তু যিধৰক মানে এলায়েন্স হোৱাৰ কাৰণে বহুত মানুহে সেইটো বিশ্বাস নকৰে। ইভেন আমাৰ এক্সিট পলৰ বোকাজানৰ নিচিনাওতো 50-50কে ৰখাই থৈছে। মই ক'লোঁ যে কিছুমান এক্সিট পল যোনে হেৰি কৰিছে যে আপোনালোকে আমাৰ ভোটাৰ্ছৰ মনোবলটো মানে ভাঙিবলৈ চেষ্টা কৰিছে নেকি বুলি মই সুধিছোঁ যে জিকা চিটটো আপোনালোকে কেনেকৈ ধৰণে 50-50 কৰিলে, বা আমাৰ বিহুৰ নিচিনা ছিল তেনেকৈ আছিলে।
তো আমি এই গোটেই কাৰ্বি আংলং মানে বা ৱেষ্ট কাৰ্বি আংলংটো সেইটো আমি আগৰ পৰা জানো যে 5টা আহিব বুলি। প্ৰথম অৱস্থাত আপোনাৰ কেনেকুৱা অনুভৱ হৈছিলে যে বিৰোধীও অলপ ভোটত আগবাঢ়ে আকৌ আপুনি আগবাঢ়ে ফাৰ্ষ্ট অৱস্থাত? প্ৰথম থাৰ্ড ৰাউণ্ডলৈকে যিহেতু আমি আগৰ পৰা জানো যে নীলিপ সমষ্টিত আমি যেনেকৈ ধৰণে ভাবিছে সেইটো নহ'ব, কিয়নো সেই তাত লাষ্ট MP ইলেকশ্যনৰ পৰা সেইটো MLA ইলেকশ্যন MP ইলেকশ্যনত মানে তাত ৰিজাল্টটো বেয়া হৈ আছে। কিন্তু আমি আগতকৈ বহুত আগবাঢ়িম বুলি কৈছে, ঠিকে আছে, সেইটো ধৰণে আহিছে। কিন্তু এই কিছুমান PS পলিং ষ্টেচন আছে য'ত নেকি বিৰোধী দল বা কংগ্ৰেছৰ ভোট মানে আগবাঢ়িছে। আমাৰ কাৰ্যবাহী সদস্য ৰিচাৰ্ড